নমস্কাৰ বন্ধুসকল, প্ৰতিদিনৰ নিচিনা আজিও এটা নতুন ভিডিঅ' লৈ আছোঁ আপোনালোকৰ মাজলৈ। আৰু আজি এইটো ভিডিঅ'ৰ জৰিয়তে এটা সুখবৰ লৈ আছোঁ। জুলাই মাহৰ অৰুণোদয় আঁচনি টকা 830 টকাকৈ বেংক একাউণ্টত এতিয়া সোমাইছে। সবিহে আপোনালোকে কেনেকৈ চেক কৰি চাব, সবিহে আজি এইটো ভিডিঅ'ৰ জৰিয়তে জনাম। আৰু কোনসকলে পাব কোনসকলে নাপাব সবিহে আজি এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। গতিকে সকলোৱে ভিডিঅ'টো প্ৰথমৰ পৰাই আলোচনাটো মনোযোগেৰে চাবলৈ চেষ্টা কৰিব। আৰু অৰুণোদয় আঁচনি 3000 টকা কেতিয়া পাব সবিহে আজি এইটো ভিডিঅ'ৰ জৰিয়তে জনাম। গতিকে মনোযোগেৰে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু আমাৰ চেনেলটো যদি নতুন কৰিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেদৰে নিত্য সদায় ভিডিঅ'সমূহ পাই থাকিবলৈ। অৰুণোদয়ৰ টকা 830 টকাকৈ প্ৰত্যেকৰে বেংক একাউণ্টত অজন্তা নেওগে জনাইছে বিত্তমন্ত্ৰীয়ে। কৈছে অৰুণোদয় আঁচনি 830 টকাকৈ সোমাইছে। এইটো জুন মাহৰ টকা সোমাইছে নে জুলাই মাহৰ টকা সোমাইছে অবিশেষ জানি লওক আপোনালোকে। কৈছে অসম চৰকাৰৰ এক বিনম্ৰ প্ৰয়াস অৰুণোদয় আঁচনি। কৈছে ৰাজ্যৰ আৰ্থিকভাৱে পিছপৰা হিতাধিকাৰীলৈ কোনো মধ্যভোগী অবিহনে প্ৰত্যক্ষ লাভালাভ স্থানান্তৰ পদ্ধতিৰে আৰ্থিক সহযোগিতা প্ৰদানৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰিছিল এক অবিৰাহী পদক্ষেপ অৰুণোদয় আঁচনি। আৰু এই অৰুণোদয় আঁচনিয়ে প্ৰত্যেকগৰাকী মহিলা, দুখীয়া মহিলাৰ বাবে আঁচনিটো উন্নতি হোৱাৰ বাবে দিছিল। কৈছে আপোনালোকক জনাবলৈ পাই অতি আনন্দিত হৈছোঁ যে উক্ত আঁচনিৰ অধীনত ৰাজ্যৰ 20,21,500 গৰাকী হিতাধিকাৰীলৈ আৰ্থিক সাহায্য প্ৰদানৰ লক্ষ্যৰে আজি পুনৰ বিত্ত বিভাগে 157.78 কোটি টকা মুকলি দিছে প্ৰত্যেকৰে বেংক একাউণ্টত। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু বিত্ত বিভাগৰ প্ৰচেষ্টাত অৰুণোদয় আঁচনিৰ জৰিয়তে ৰাজ্যৰ অসংখ্য দৰিদ্ৰ জনগণৰ মুখত এক প্ৰাপ্তিৰ হাঁহি বিৰঙি উঠিছে। আৰু এই আঁচনি অসমৰ আৰ্থিকভাৱে দুৰ্বল জনগণক আৰ্থিক সকাহ দিয়াৰ ক্ষেত্ৰত এক যুগান্তকাৰী ভূমিকা পালন কৰিব বুলি মই আশা ৰাখিছোঁ বুলি এনেদৰে মন্তব্য কৰিছে। আৰু এই 830 টকাকৈ যে সোমাইছে সেইটো জুন মাহৰ টকা সোমাইছে। জুন মাহত সোমোৱা নাছিল, 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত সোমোৱাৰ কথা আছিল আঁচনিৰ টকাখিনি, কিন্তু জুন মাহত সোমোৱা নাই। কিন্তু এই জুন মাহৰ টকাখিনি জুলাই মাহত আজি সোমাইছে বেংক একাউণ্ট। আপোনালোকে আজি গৈ বেংক একাউণ্টটো আপডেট কৰক বা চেক কৰি চাওক। কৈছে অসম চৰকাৰে এক অভিলেখী আঁচনিৰ পদক্ষেপ অৰুণোদয় আঁচনি। মধ্যভোগীৰ অবিহনে ৰাজ্যৰ আৰ্থিকভাৱে দুৰ্বল হিতাধিকাৰীলৈ মাহিলী প্ৰত্যক্ষ লাভালাভ স্থানান্তৰ পদ্ধতিৰে আৰ্থিক সহযোগিতা প্ৰদানৰ উদ্দেশ্যে 20,21,500 গৰাকী হিতাধিকাৰীলৈ আৰ্থিক সহযোগিতা প্ৰদানৰ বাবে আজি বিত্ত বিভাগে 157.78 কোটি টকা মুকলি দিছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক। আৰু প্ৰত্যেকৰে বেংক একাউণ্টত 830 টকাকৈ সোমাই পৰিছে। গতিকে আপোনালোকে চেক কৰক। আৰু অজন্তা নিয়োগৰ যিটো ফেচবুক পেজ, আপোনালোকে ফেচবুক পেজটো চালে গম পাব সবিহে। গতিকে আমাৰ ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে সকলোৱে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।